নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্ঞানপথ নামৰ চেনেলটোৰ জৰিয়তে আজি আপোনালোকৰ মাজত ইম্পৰ্টেণ্ট ইভেণ্ট অফ মডাৰ্ণ আছাম ডিউৰিং 1901 to 2021 ৰ ভিতৰত যিবোৰ মডাৰ্ণ আছামৰ লগত জড়িত বিভিন্ন ঘটনা বা ইভেণ্ট যিয়ে অসমৰ স্থায়িত্ব তথা সৌৰভ বৃদ্ধি কৰিছে সেইসমূহ ঘটনাৰ বিষয়ে আলোচনা কৰিম আজি মই পাৰ্ট 2 1910 চনৰ পিছত 1911 চনৰ পৰা 1930 চনলৈ কি ইম্পৰ্টেণ্ট ঘটনা হৈছিল তাৰ বিষয়ে আলোচনা কৰিম যদি আপোনালোকে পাৰ্ট 1 যেটো 1901 চনৰ পৰা 1910 চনৰ ভিতৰৰ ঘটনাসমূহৰ যেটো ভিডিও বনাইছো হেতু চোৱা নাই তেতিয়া হয় ডেসক্ৰিপচনত গৈ চাব পাৰিব আহক আজি আমাৰ পাৰ্ট 2 অৰ্থাৎ 1911 চনৰ পৰা যিবোৰ ঘটনা ঘটিছে 1930 চনলৈকে সেইসমূহ ঘটনাৰ বিষয়ে চাব যাও প্ৰথমতে চাও 1911 চন 1911 Tea Research Center was established at Toklai in Jorhat. যেটো এছিয়াৰ প্ৰথমটো টি যেটো চাহ গৱেষণা কেন্দ্ৰ হেতু স্থাপন কৰা হৈছিল 1911 চনত জৰহাটৰ টকলাই আৰু সেকেন্ড নাম্বাৰ পইণ্ট The capital of British India was shifted to Delhi in this year. মানে যিখন আমাৰ 1911 চনৰ আগতে আমাৰ ক্যাপিটাল আছিল কলকাতাত তো 1911 চনৰ পিছত কলকাতাৰ পৰা আমাৰ ক্যাপিটালখন ট্ৰান্সফাৰ কৰে কলৈকে দিল্লী লৈকে তো ই এটা ইম্পৰ্টেন্ট ঘটনা 1912 চন কি ঘটিছিল 1912 After a gap of 63 years Assam became a separate province under a governor 1912 চনত 63 বছৰীয়া যেটো ব্ৰিটিছৰ শাসন সেই শাসনৰ পিছত ব্ৰিটিছ ৰুলত আছিল তো এইটো সেপাৰেট কৰি পেলে আসামক এখন বেলেগ প্ৰভিন্স বা বেলেগ ৰাজ্য হিচাপে ধৰি পেলে 1912 চনত এজন গভৰ্ণৰ শাসনৰ অধীন কৰি তুলিছিল সেকেন্ড ঘটনাটো ঘটিছিল The first Assamese history book on literature অসমীয়া সাহিত্যৰ বুৰঞ্জী was published by দেবেন্দ্ৰনাথ বেজবৰুৱা অসমৰ প্ৰথমখন অসমীয়া হিষ্টৰী বুক অসমীয়া সাহিত্যৰ বুৰঞ্জী 1912 চনত দেবেন্দ্ৰনাথ বেজবৰুৱাৰ দ্বাৰা হৈছিল এতিয়া 1913 1913 চনত চন্দ্ৰকুমাৰ আগৰৱালা ৰোড প্ৰতিমা যিখন প্ৰতিমা নামৰ বুক যিখন লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে প্ৰতিমাখন এখন নিভাজ সোণৰ দৰে তো এই প্ৰতিমা বুকখন কি হৈছিল পাবলিক কৰিছিল মানে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই তো সেকেন্ড এটা ঘটনা ঘটিছিল ৰাজা হৰিচন্দ্ৰ was the first Hindi feature film in India which marked the beginning of the Indian film history ৰাজা হৰিচন্দ্ৰ নামৰ যিখন প্ৰথম আমাৰ হিন্দী ফিচাৰ ফিল্ম আছিল এইখন উলিয়াইছিল 1913 চনত এতিয়া 1916 চন চাও 1916 Assam ছাত্ৰ সন্মিলনী was formed অসম ছাত্ৰ সন্মিলন যেটো আছিল আমাৰ যেটো আমি ছাত্ৰ সন্থা বুলি কও হেইটো কিমান চনত হৈছিল 1916 চনত 1916 এতিয়া 1917 First Assam সাহিত্য সভা was held at Shivsagar 1917 চনত অসম সাহিত্য সভাৰ গঠন হৈছিল আৰু অসম সাহিত্য সভাৰ প্ৰথমখন সভা হৈছিল শিৱসাগৰত এটো এটা ইম্পৰ্টেন্ট ঘটনা হয় এটো মনত ৰখা দৰকাৰ এতিয়া হক 1918 চন First Assamese sonnet book Malas was published by হিতেশ্বৰ বৰবৰুৱাৰ প্ৰথমখন সনেট পুথি সনেট কবিতা পুথি যেটো 14 হাৰিয়া আৰু 14টা শব্দৰ দ্বাৰা গঠিত হয় সেইখনকে আমি সনেট বুলি ক'ব পাৰো তো সনেট কবিতা পুথি প্ৰথম হিতেশ্বৰ বৰবৰুৱাই লিখি উলিয়াইছিল আৰু এইখনৰ নাম আছিল মালস তো প্ৰকাশ হৈছিল 1918 চনত 1918 and প্ৰিয়তমাৰ চিঠি by হেমচন্দ্ৰ গোস্বামী was the first Assamese sonnet poem প্ৰথম অসমীয়া সনেট কবিতা কি যদি প্ৰথম অসমীয়া সনেট কবিতা হিচাপে ধৰে তেতিয়া হলে প্ৰিয়তমাৰ চিঠি লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে 1918 চনত কিন্তু মালসখন প্ৰকাশ হৈছিল এইখন আছিল প্ৰথম অসমীয়া সনেট কিতাপ এতিয়া হক 1921 চন For the first time Mahatma Gandhi visited Assam 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰলৈ অসমলৈ আহিছিল এতিয়া 1922 চনত Manas announced as protected area 1922 চনত এখন protected area সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছিল এতিয়া হক 1925 চন চাও 1925 First matchbox factory of Assam established at Dhuburi যিখন আমাৰ matchbox অৰ্থাৎ দিয়াচলাই যেটো উৎপাদন কৰা হয় সেইখন ধুবুৰীত
প্ৰথম এটা ফেক্টৰী বহোৱা হৈছিল 1925 চনত সেকেন্ড ইম্পৰ্টেন্ট ঘটনা যতীন্দ্ৰনাথ দুৱাৰা পাব্লিছ আছামিজ ট্ৰান্সলেশ্যন অফ দ্য ফৰেইন বুক অমৰ তীৰ্থ যেটো অমৰ তীৰ্থ নামৰ যিখন আমাৰ ইংলিছ বা ফৰেইন ৰাইটাৰৰ গ্ৰন্থ আছিল সেইখনক ট্ৰান্সলেট কৰি উলিয়াইছিল যতীন্দ্ৰনাথ দুৱাৰাই কি হিচাপে অমৰ তীৰ্থ হিচাপে সেইখন প্ৰকাশ কৰি উলিয়াইছিল 1926 1926 চন 41st Indian National Congress session was held at Part-2 Guwahati 41তম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন সেশন আছিল সেইখন Part-2 গুৱাহাটীত পাতিছিলে 1926 চনত এতিয়া 1927 1927 চনত কি ঘটনা ঘটিছিলে The first Assamese women magazine ঘৰ জেউতি was published from Jorhat যোৰহাটৰ পৰা প্ৰথমখন অসমীয়া যি মহিলা আলোচনী আছিল সেইখন প্ৰকাশ কৰিছিল ঘৰ জেউতি নামেৰে 1927 চনত এতিয়া হক 1928 1928 চন আসাম হিন্দু সভা was formed at শিৱসাগৰ অসম হিন্দু সভা যিখন আছে সেইখন স্থাপন কৰা হৈছিল 1928 চনত আৰু এটা আছে ইম্পৰ্টেন্ট ঘটনা 1928 ত পদ্মশ্ৰী নলিনীবালা দেৱী wrote her first book of poems সন্ধিয়াৰ সুৰ নামেৰে নলিনীবালা দেৱীয়ে প্ৰথমখন কিতাপ লিখিছিল 1928 চনত 1930 চন 1930 লীলাধৰ বৰুৱা participated in the Dandi March from Assam অসমৰ পৰা দাণ্ডি মাৰ্চ বা লন যাত্ৰা যেটো আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে সেই যাত্ৰাত যোগদান কৰিছিল 1930 চনত লীলাধৰ বৰুৱাই অসমৰ প্ৰথমজন ব্যক্তি দাণ্ডি মাৰ্চত যোগদান কৰা লীলাধৰ বৰুৱা তো সেকেন্ড আন এটা ঘটনা ঘটিছিল 1930 চনত ফাৰ্স্ট প্ৰাইভেট কলেজ ইন আসাম জেবি কলেজ was established at Jorhat অসমৰ যিখন প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হৈছিল যোৰহাটত 1930 চনত এইখনৰ নাম হৈছে জেবি কলেজ জগন্নাথ বৰুৱা কলেজ এইখন ক'ত স্থাপন কৰা হৈছিল যোৰহাটত 1930 চনত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে অতি ধৈৰ্য সহকাৰে মোৰ ভিডিওটো চোৱাৰ বাবে যদি ভিডিওটো ভাল পাইছে যদি তথ্যখিনি ইম্পৰ্টেন্ট হিচাপে ভাবিছে তেতিয়া হলে ভিডিওটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিওটি ইমানতে সামৰিছো ধন্যবাদ